আজি ৰাজ্যিক বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য ওছমান গনিৰ নেতৃত্বত বিজেপিৰ এটা সজাতি দলে ফকীৰগঞ্জৰ ৱাহাব বজাৰ বছাইমাৰী নামাচালা আদিৰ পৰা গৰাখহনীয়া ঠাই পৰিদৰ্শন কৰে। বিজেপিৰ যুৱ নেতা ওছমান গনিৰ নেতৃত্বত জামাদাৰহাট মণ্ডল আৰু ফকীৰগঞ্জ মণ্ডলৰ নৱনিযুক্ত মণ্ডল সভাপতি আৰু বিজেপিৰ দলীয় কাৰ্যকৰ্তাই ফকীৰগঞ্জৰ ৱাহাব বজাৰ বছাইমাৰী আদি অঞ্চলত গৰাখহনীয়াৰ ঠাইত উপস্থিত হয়। উপস্থিত হৈ গৰাখহনীয়াগ্ৰস্ত ৰাইজৰ লগত খহনীয়া প্ৰতিৰোধ আৰু স্থায়ী সমাধান সম্পৰ্কে মত বিনিময় কৰে। বিজেপিৰ যুৱ নেতা ওছমান গনিয়ে কয় যে আমাৰ চৰকাৰে আৰু মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰী গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে লাগি আছে। আমাৰ জলেশ্বৰ সমষ্টিৰ টাকিমাৰীৰ পৰা দক্ষিণ শালমৰা হাজিৰহাটলৈ এছিয়ান ডেভেলপমেণ্ট বেংকৰ জৰিয়তে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম হ'ব। ইতিমধ্যে টাকিমাৰী মধুপুৰত ইয়াৰ কাম আৰম্ভ হৈছে। গৰাখহনীয়াৰ সমস্যাক লৈ দক্ষিণ শালমৰাৰ বিধায়ক ৱাজিদ আলী চৌধুৰীক বিভিন্ন কথাৰে সমালোচনা কৰে যুৱ নেতা ওছমান গনিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰেক্ষাপট। আপোনালোকে জানে 2 মাহ হোৱা নাই, চাগে 1 মাহ মান হৈছে আমাৰ বিজেপি চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেত ফকীৰগঞ্জত আহিছিল। তেখেতে তাতে আহি 9.5 কোটি টকাৰ কামৰ কথা কৈছে। আৰু আপোনালোকে ইতিমধ্যে জানে যে এডিবি বেংকৰ 321 কোটি টকাৰ কাম গোৱালপাৰা জিলাত চলি আছে আৰু সেকেন্ড আৰু থাৰ্ড ফেজত তাৰ ডিপিআৰ হৈ গৈছে। 320 কোটি টকাৰ কাম আৰম্ভ হ'ব। এই কাম গোৱালপাৰাৰ পৰা আৰম্ভ হৈ লাষ্ট হাজিৰালৈকে হ'ব। আৰু আমাৰ সন্মানীয় মন্ত্ৰী ডিপাৰ্টমেণ্ট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেত শদিয়াৰ পৰা ধুবুৰীলৈকে সন্মুখৰ পৰা নেতৃত্ব দি নদীৰ গৰাখহনীয়াৰ কাম দিন ৰাত একাকাৰ কৰি আছে। গতিকে তাৰ আমি দেখা পাইছোঁ যে তেখেত ফকীৰগঞ্জত আহি আমাৰ এই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ বুজ লৈছে আৰু চৰকাৰীভাৱে কাম চলি আছে। মই ক'লোৱেই একেবাৰে গোৱালপাৰাৰ পৰা আৰম্ভ হৈ লাষ্ট আপোনাৰ হাজিৰহাটলৈকে যাব, এইখিনি ঠাইত পৰিব। চাওক, আপোনালোকে কৈ আছে যে ৰাইজে টকা বৰঙণি দিছে। চাওক, গোটেই বছৰ নিজৰ ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত পঢ়াই ডাঙৰ দীঘল কৰে, তাৰপিছত চাকৰিটো ক'ত বিচাৰে? চাকৰিটো ক'ত বিচাৰে? গভৰ্ণমেণ্টৰ চৰকাৰৰ ওচৰত বিচাৰে। তেতিয়া কিন্তু প্ৰাইভেট চাকৰি কোনোবাই কৰে, কৰিছে ক'ত? প্ৰাইভেট স্কুলত। চাকৰিটো কাক লাগে? চৰকাৰে। গতিকে কিছুমান কাম আছে চৰকাৰৰ বাহিৰে কোনেও কৰিব নোৱাৰে। আৰু আমাৰ ইয়াৰ স্থানীয় ৰাইজ সকলোৱে কৈছে, একমুখে কৈছে যে দাদা আমাৰ ইয়াত আমিও ৰাইজে কিছু সহায় কৰিম আৰু চৰকাৰীভাৱে আপোনালোকেও যদি কিবা অসুবিধা, যিহেতু আমি চৰকাৰী দলৰ মানুহ, গতিকে আমাৰ প্ৰতি এটা আহ্বান জনাইছে যে আপোনালোকেও সকলো ধৰণৰ সহায় সহযোগিতা আগবাঢ়িব আৰু নিশ্চয় আমি সহায় সহযোগিতা আগবঢ়াম। আৰু এটা কথা কিন্তু ইয়াতে এটা মন কৰিবলগীয়া কথা আৰু একদম ভালকৈ মনত ৰাখিব যে এই কাম কৰিব যাওঁতে মই কৈছোঁ এইটো নদীৰ গৰাখহনীয়া, এইটো ধেমালি বস্তু নহয়। গতিকে যোনে যি কৰে কৰি আছে কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু যদি কোনোবা কমিটিয়ে কোনো চৰকাৰী ডিপাৰ্টমেণ্টৰ লগত আলোচনা নকৰি এনেকৈ নিজাভাৱে কোনো কাম কৰি তাৰপিছত যদি নদীৰ গৰাখহনীয়া সেইটো ভুল হয়, যদি ফেইলাৰ হৈ গৈ আকৌ নদীৰ গৰাখহনীয়া আৰু ত্ৰাসৰ সৃষ্টি কৰে বা মাথাউৰি যদি ছিগি যায় বা বালি পৰি যদি আমাৰ কৃষক গঞা ৰাইজৰ বা দুখীয়া খেতিয়কসকলৰ খেতি বাতি নষ্ট কৰে, তেতিয়া ইয়াৰ ৰেছপঞ্চিবিলিটি কোনে হ'ব? তেতিয়াতো চৰকাৰে এইটো কিয় ল'ব কওকচোন? চৰকাৰটো নলয়। কাৰণ সেইকাৰণে কৈছোঁ, মই অনুৰোধ কৰিছোঁ, কৰজননী কৈছোঁ যে আপোনালোকে ডিপাৰ্টমেণ্টৰ গৰাখহনীয়াৰ নদীৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ, SDO আৰু এই ডিপাৰ্টমেণ্টৰ DC মহোদয় আছে, তেখেতৰ লগত আলোচনা কৰি কামখিনি কৰিলে কিন্তু ভাল হ'ব। তেতিয়া কিন্তু ভুল হোৱাৰ সম্ভাৱনা কম থাকিব, তেতিয়া সকলো ৰাইজে ভাল পাব। আৰু যদি কিবা কাৰণে যদি এইটো নিজে কৰিব গৈ কোনো ধৰণৰ যদি অসুবিধা হয়, ৰাইজে কিন্তু তেতিয়া কিন্তু এই যিবিলাক মানুহ ইয়াৰ উদ্যোগতা লৈছে তেখেতক কিন্তু এৰি নিদিয়ে। অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলোৱে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আজি অসমৰ সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে শদিয়াৰ পৰা ধুবুৰীলৈকে কাম কৰি আছে। আৰু মই আকৌ কৈছোঁ, পুনৰবাৰ কৈছোঁ যে এডিবি বেংকৰ 545 কোটি টকাৰ কাম গোৱালপাৰাত অলৰেডি ষ্টাৰ্ট হৈছে। তাৰে 321 কোটি টকাৰ কাম গোৱালপাৰা জিলাত আৰম্ভ হৈছে আৰু ধুবুৰী ডিষ্ট্ৰিক্টত সেকেন্ড আৰু থাৰ্ড ফেজত 220 কোটি টকাৰ কাম আৰম্ভ হ'ব। এই কাম গোৱালপাৰাৰ পৰা আৰম্ভ হৈ জলেশ্বৰ হৈ এনেকৈ হৈ এনেকৈ ফকীৰগঞ্জ হৈ আপোনাৰ হাজিৰহাটলৈকে পাব। গতিকে ৰাইজক মই কথাখিনি জনালোঁ আৰু আপোনালোকে চাব, আমাৰ চৰকাৰে দিন ৰাত একাকাৰ কৰি আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত,
স্বাস্থ্যৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কাম কৰি আছে আৰু কাম কৰি থাকিব। সদায় ফাঁকি মাৰি আহিছে, মই আহি শুনিলোঁ তেখেত বোলে বাকী থৈ গৈছে, গতিকে বাকীৰ নাম হ'ল ফাঁকি, আপোনালোকে জানে। আৰু কোনোবাই কৈছে ছাৰ মই আকৌ আপুনি ফিতা কাটক, মই ফিতা কাটা মাষ্টৰ নহয়, যিসকল ব্যক্তি ফিতা কাটা মাষ্টৰ তেখেতসকলে ফিতা কাটিব। আমি সৰজমিন যিখিনি সঁচা কথাখিনি আমি ৰাইজৰ আগত দাঙি ধৰিছোঁ। তেখেত দুখৰ বিষয়, পৰিতাপৰ বিষয়, তেখেত চৰ মন্ত্ৰী আছিল, আজি এইবিলাক ঠাই তেখেতৰ সমষ্টি আছিল, তেখেতে ভালকে কাম নকৰিলে। প্ৰতিটো নিৰ্বাচনত কি কৰিছে, খালি নদীৰ গৰাখহনীয়া কৈ ভোটটো লৈছে। ভোট লৈ চৰৰ মাজত কি দিলে, চৰৰ মানুহক কি দিছে, মইতো মাজে মাজে কৈ থাকো, এটা পাৰ্ক বনাইছিল। আৰে ভাই পেটত ভাত নাই, পাৰ্কত বহিব কেনেকে ভাই? এইটো পাৰ্ক আছিল বেকুৱা ভাওনা, তাৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰি পাৰ্ক তেখেত সঁচাই বনাইছে। এই পাৰ্কটো হ'ল হাতীগাঁৱৰ তেখেতৰ সাবৰীয়া হোটেল। কথাটো বুজি পাইছে? গতিকে আমি ৰাইজৰ মানুহ, ৰাইজৰ লগত আছো। নদীৰ গৰাখহনীয়া আমি বুজি পাওঁ, কাৰণ মোৰ ঘৰ দুবাৰ ভাঙিছে, নদীৰ গৰাখহনীয়াত গৈছে। মই বুজি পাওঁ নদীৰ গৰাখহনীয়াৰ কি হেৰি। গতিকে আৰু অজিত আলী চৌধুৰী ডাঙৰীয়াক কৈছোঁ, তেখেতে কোনো ধৰণৰ কাম এই ফকীৰগঞ্জবাসীৰ কাৰণে আগতেও কৰা নাই, এতিয়াও নকৰে, যিমানবাৰ MLA হ'ব ভৱিষ্যতেও নকৰে। আৰু এটা কথা মনত ৰাখিব, অহাবাৰ নিৰ্বাচনত 26ৰ নিৰ্বাচনত কংগ্ৰেছে সিট পাব 20টা, তাৰে 15টা মুছলমান পাব। এইবিলাক এতিয়া মুছলমান মানুহখিনিও আজি সকলোৱে বিজেপি জিন্দাবাদ মাৰি আছে। মানে মুখ্যমন্ত্ৰীৰ কামক ইমানে প্ৰশংসা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু যিদিনা আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া ফকীৰগঞ্জত আহিছিল, তেখেতসকলক যেতিয়া আশ্বাস দি দিছে, মানুহ আমাৰ ৰাইজৰ মানুহ এটা আমাৰ ৰাইজ এতিয়া বিশ্বাসত লৈছে আৰু সঁচাকৈ দেখিছে যে কংগ্ৰেছে ইমান দিন কৰা প্ৰতাৰণা একদম সঁচা কথা। কাৰণ বিজেপিৰ যিবিলাক মন্ত্ৰী, যিবিলাক বিভাগীয় মন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰীৰ পূৰ্ণ আস্থা আছে।